এজিজেম মেডামে বস্তুটো ৰিজেক্ট কৰিছে যেহেতু মানে 9 তাৰিখখন প্ৰডাকশ্যন কৰিছিলে প্ৰডাকশ্যন কৰাৰ কাৰণে আজিতো আৰ্লি ষ্টেজটো হৈয়ে আছে তাৰ উপৰি তেওঁ 307টা লাগি আছে কাৰণে কেছটো ৰিজেক্ট কৰিছে আৰু 22/9লৈকে তেওঁক জুডিচিয়েল কাষ্টডিত পঠাইছে বুলি মই এতিয়া গম পাইছোঁ আৰু মই 22 ছেপ্টেম্বৰ তাৰপিছত আকৌ তেতিয়া আনি প্ৰডাকশ্যন কৰিব লাগিব তাৰ পিছত যদি আৰু তেখেতলোকে যদি আৰু গুৱাহাটী হাইকোৰ্টত যদি বেল পিটিশ্যন মুভ কৰে তেতিয়া সেইটো বেলেগ কথা হ'ব অন্য একো নাই আৰু যদি আপোনাৰ চাৰ্জত যদি যেতিয়া 307টো তালৈকে গুচি যায় ছেশ্যন ট্ৰায়েল যদি হয় তেতিয়াহ'লে মানে ছেশ্যন ট্ৰায়েল হোৱাৰ লগে লগে মানে তাত চাৰ্জত মানে হিয়াৰিং হ'ব যে 307টো ইয়াত আহিবনে নাহে যদি এভেইলেবল মেটেৰিয়েলছ পায় তেতিয়াহ'লে 307 তাতে বাহাল থাকি তাতে ছেশ্যন ট্ৰায়েল আৰম্ভ হ'ব আৰু যদি নেপায় তেতিয়া কেছটো আকৌ বেক হৈ ইয়ালৈ গুচি আহিব ইমানেই কথা